মাছৰ আজি দিয়ে এয়া নতুন ভিডিঅ' চাইছে আমাৰ ইফালে মই চাওঁ তো ভিডিঅ'টো য়েছ কি মালা নেকি বম তো পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ তো মানে এই ভিডিঅ'টো বহুত দিন হ'ল বনোৱা তো দিব পৰা নাছিলোঁ 8 ডিচেম্বৰত বনাইছিলোঁ মই শুনা ভিডিঅ' তো কিবা অসুবিধাৰ কাৰণে দিব পৰা নাই মানে অসুবিধা মানে বিশেষ একো নাই তো বিয়া আছিল গাঁৱত তাতে তো বিয়া খাওঁতে মানে দেৰি হ'ল তো তাৰ কাৰণে দিব পৰা নাছিলোঁ আৰু কিবা অলপ অসুবিধা হৈছিল তো বিয়াও আৰু কিবা অলপ অসুবিধা হৈছিল তো তাৰ কাৰণে দিব পৰা নাছিলোঁ তো আজি মানে ভিডিঅ'টো দিলোঁ সৰু সুৰা ভিডিঅ' এটা বনালোঁ তো চাওক আৰু কেনে হেল্ল' দোস্তাৰ ৱেলকাম টু মাই ইউটিউব অভিকি এণ্টাৰটেইনমেণ্ট তো পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ আজি কোনোবা যাইছোঁ হেপলপুতা তো আজি আঘোণৰ পূৰ্ণিমা তো সেইকাৰণে আমি আজি মই কোনোবা যাম আৰু আমাৰ ইফালে চিৰঞ্জিত যাব তো যাবি না যাম অঁ মানে আমাৰ সিফালে চুলিগিলা আছে চব তো তাকেলৈকে যাওঁ মানে চব একদম একগোট হৈছে তো চব যাব কিমানমান আছে চলি আছে 17টামান মানুহ আছে বোলে তো বহুত মানুহ তো চৰ্দি লাগিছে তো যাইছোঁ এতিয়া চাই থাকক ফিৰতে ফাইনেলি আহি পালোঁ তো এইফালে আমাৰ এইগিলা চলি ইয়া ধুনীয়া আছে ইয়া আৰু এইফালে ইয়া কি কৰিছা তই আৰু এইফালে জোন যাবি না নাই হিৰক যাবি না মোহন বা কেইটামান বজাত যাবি যাবি আৰু না আৰু এইফালে আমাৰ কৌশিক হাই উৎপল যাবি না নাই যাবি না নাই তই ক'ত বহিছা বান্দৰৰ দৰে গজব বেজতি ইফালে আছে আমাৰ হৰদি কিবা এটা কৈ দি যাবি না নাই অঁ যাব বোলে আৰু মোৰ কাহ হৈছে আৰু আমাৰ ইফালে লাটুমন আছে এই দাদা এইবিলাক কিবা কৈ দি বৰষুণ বা যাবি নাই যাম মস্ত লাজ কৰে কিন্তু DSLR মালে গিছে 3টা নহয় 5টা আছে একদম গজব বেজতি আমাৰ মালিক তো আৰু আমাৰ এটা মেইন মানুহ আহি গেল তো ইফালে আমাৰ ৰূপম কি খবৰ তো আৰু আমাৰ তাৰমানে বেতালদাৰ ফেন আমি গোটাই এইগিলা গোটাই বেতালদাৰ ফেন মানে বহুত ডাঙৰ আৰু নিপু দা আৰু ইফালে আমাৰ বেতালদাৰ ভিডিঅ' চাইছে ইয়া বেতালদা মাছৰ আজি দিয়ে এয়া নতুন ভিডিঅ' চাইছে আমাৰ ইফালে মই চাওঁ তো ভিডিঅ'টো চব ওলাইছে ঠাণ্ডা ঠাণ্ডা লৈ আৰু হিৰক এয়া চব চুলিগিলা আহি গেল এইবাৰ আমি এতিয়া মই শুনবা যাম কি খবৰ এইগিলা মানে এইগিলা হ'ল গোটা চুলি এয়া এইগিলা দে টেক্সটো দিয়ে মিঠো দে ৰে মিঠো कौन है ये लोग कहां से आते हैं ইমান জোৰে গাড়ী চলাই চাম্প্ৰা নিষ্কা দিম ক আৰু এতিয়া যাইছোঁ মই কোনবা আৰু মই মনা লোৱা মানে পইচা মাৰবা লাগব না পইচা সুমন ফাইনেলি ফাৰ্ষ্ট ঘৰ মাৰি আহিলোঁ মই খুন্দি আহিলোঁ মানে তো হেপলপুতি আহিলোঁ তো 50 টকা ইয়া 50 টকা দিছে তো আৰু যাইছোঁ নেক্সট ঘৰ মানে 2 নম্বৰ ফাৰ্ষ্ট ঘৰত 50 নেক্সট ঘৰত কিমান দে নাজানো যাইছোঁ 50 ফাৰ্ষ্ট আৰু 2 নম্বৰ ঘৰ মানে মই খুন্দি আহিলোঁ তো এইবাৰ দিছোঁ 10 টকা 50 টকা 10 টকা 60 টকা হ'ল আৰু আগলৈকে যাইছোঁ কিমান দে লগ পালে ফেলে আমাৰ কিবা মিটিং হৈছে 70 টকা হ'ল আৰু যাইছোঁ লাটু আমাৰ অংকুৰ হৰ্ষিত য়েছ কি মালা নেকি म्यूजिक হেল্ল' ঠিক আছে না তো ফাইনেল আমাৰ হেপলপুতা হৈ গ'ল তো আমাৰ মানে পইচা হিচাপ কৰি বেছি ঘূৰা নাই মানে অলপমান ঘূৰিলোঁ ঠাণ্ডা আছে আৰু মানে চলিগিলা পৰীক্ষা আছে না তো তাৰ কাৰণে তো আমি এইখিনি আছে তো এতিয়া আছে 710 টকা আছে তো ইমানেই হ'ল বেছি হোৱা নাই আৰু ইফালে ইয়া একদম বাঁহ চাফালি উৎপাত তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব নকৰিব তো টাটা বাই সকলোৱে ভালকৈ থাকক ঘুমাওক টোপনি যাওক